ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 8ৰ মেথছৰ তোমালোকে 1 নম্বৰ চেপ্টাৰ পৰিমেয় সংখ্যা তাৰ অনুশীলনী 1.1 কৰিবলৈ ওলাইছোঁ। তাৰ প্ৰথম কুৱেশ্যনটো আছে যে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। তাৰ প্ৰথম কুৱেশ্যনটো হ'ল 1 নম্বৰ 1টো পৰিমেয় সংখ্যা যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে, এইটো হ'ব সত্য। পৰিমেয় সংখ্যা বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, এই 2 নম্বৰ কুৱেশ্যনটো আনসাৰ হ'ব অসত্য। পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়, এইটো হ'ব অসত্য। শূন্যৰ প্ৰতিক্ৰম নাই, 4 নম্বৰ কুৱেশ্যনটো আনসাৰ হ'ব সত্য। 5 নম্বৰ কুৱেশ্যনটো আছে যে শূন্যটো পৰিমেয় সংখ্যা, 5 নম্বৰ কুৱেশ্যনটো আনসাৰটো হ'ব যে এইটো সত্য, শূন্যটো পৰিমেয় সংখ্যা হয়। এতিয়া 6 নম্বৰ ইকুৱেশ্যনটোত হ'ব সত্য। তোমালোকৰ 7 নম্বৰ ইকুৱেশ্যনটো যিটো দিয়া আছে সেইটো হ'ব অসত্য। 8 নম্বৰটো আছে যে ইকুৱেশ্যনটো সেইটো হ'ব অসত্য। 9 নম্বৰ ইকুৱেশ্যনটো তোমালোকৰ কি হ'ব অসত্য। আৰু 10 নম্বৰটো এইটো কি হ'ব সত্য, কাৰণ এইটো বিতৰণ বিধিত আছে। তাৰপৰা 2 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। এতিয়া যোগাত্মক বিপৰীত হ'বৰ কাৰণে কি হ'ব লাগিব, দুটা সংখ্যা যোগ কৰিলে শূন্য ওলাব লাগিব, সেইটো কাৰণে এটাক আনটো কি সংখ্যা বুলি ক'ব, তেতিয়া যোগাত্মক বিপৰীত বুলি ক'ব। এতিয়া প্ৰথম কুৱেশ্যনটো আছে -7/9, তাৰ লগত কি যোগ কৰিলে আমি শূন্য পাম, তাৰ লগত যোগ কৰিব লাগিব আমি 7/9, সেইটো কাৰণে এতিয়া -7/9ৰ যোগাত্মক বিপৰীত হ'ব 7/9। ঠিক সেইদৰে 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে 3 লগত কি যোগ কৰিলে আমি 0 পাম, -3, কাৰণ 3 - 3 = 0, সেইটো কাৰণে 3ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 3। তাৰপিছতো আছে যে -2/8, 3 নম্বৰটো হ'ল -2/8, -2/8ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 2/8। 4 নম্বৰটো -17/7ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 19/7। -a/c যোগাত্মক বিপৰীত সংখ্যাটো হ'ব a/c। এতিয়া 2 নম্বৰ কুৱেশ্যনখিনি শেষ হৈছে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। এতিয়া এইটো ঠিক আগৰটো নিচিনাকৈ 2 নম্বৰটো নিচিনাকৈ -20/11 তাৰ লগত কি যোগ কৰিলে আমি 0 পাম, 20/11, আৰু ঠিক সেইদৰে 5/6ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব তোমাৰ -5/6 হ'ব। এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, 4 নম্বৰটো তোমালোকৰ দিয়া আছে যে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা। এতিয়া গুণাত্মক বিপৰীত কেনেকৈ হয়, দুটা সংখ্যা পূৰণ কৰিলে 1 ওলাব লাগিব। এতিয়া ধৰা 1 গুণ 1, 2 লগত কি পূৰণ কৰিলে 1 হ'ব, 1/2, কাৰণ 2 কটা যাব, ওপৰৰ তললৈ কটা যাব আৰু 1 ওলাব তেতিয়া। ঠিক সেইদৰে এতিয়া 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে -13ৰ লগত কি পূৰণ কৰিলে তোমাৰ 1 ওলাব, সেইটো হ'ব -1/3। সেইটো আমি কেনেকৈ লিখিম, -13ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব -1/3। 2 নম্বৰটো দিয়া আছে যে -4/9 × -2/7, এই দুটা কি কৰিব লাগিব, প্ৰথমতে আমি পূৰণ কৰিব লাগিব। 4 × 8, মাইনাছে প্লাছ হৈ গ'ল, আৰু 7 × 9 = 63। এতেকে ইহঁতৰ 8/63ৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব, 63/8। 3 নম্বৰটো দিয়া আছে -2 × 2/5। এতিয়া এইটো কি কৰিব লাগিব, প্ৰথমতে আমি পূৰণ কৰিব লাগিব। -2 আৰু × 2 কৰিলে আমি কিমান পাম, -4, আৰু তলত কি আছিলে 5। এতিয়া কি হ'ব, -4/5ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব -5/4। 4 নম্বৰটো কি দিয়া আছে, -1। এতিয়া -1ৰ লগত কি পূৰণ কৰিলে আমি 1 পাম, -1, সেইটোকে কি লিখিম আমি, -1ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব -1। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে 2n/5। 5 নম্বৰ কুৱেশ্যনটো 2n/5 আছে, 2n/5ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব 5/2n। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, -1 2/3ৰ গুণাত্মক বিপৰীত 5/3 হয়নে, সেইটো আমি যুক্তি দিব লাগে, সেইটো হয়নে নহয় আমি বিচাৰ কৰিব লাগে।
এতিয়া -1 2/3 আমি প্ৰকৃত কি হ'ল আছে এটা মিশ্ৰ ভগ্নাংশ ইয়াক আমি প্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিলে কি পাম আমি 1 3 গুণ 3 3 আৰু 2 যোগ কৰিলে 5 হ'ল ওপৰত আৰু তলত কি আছিল 3 এটা মাইনাস আছিল মাইনাস কি পালো আমি ৰূপান্তৰ কৰি প্ৰকৃত ভগ্নাংশ -5/3 এটাকে -5/3 গুণাত্মক বিপৰীত সংখ্যাটো হ'ব -3/5 এটা হেতুটো আমাৰ এতিয়া কোৱেশ্চনটো দিয়া আছিল যে -1 2/3 গুণাত্মক বিপৰীত 5/3 হয় নে নহয় হেতু আমি চাব লাগিছিল হেতু আমি দেখিলো যে তাৰ গুণাত্মক বিপৰীত আসলতে -3/5 হয় 5/3 নহয় এটাকে কি লিখিম আমি লাষ্টত এটাকে -1 2/3 গুণাত্মক বিপৰীত 5/3 নহয় নেক্সট আছে 6 নম্বৰ একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি 6 নম্বৰ কোৱেশ্চনটো উত্তৰ হ'ব একৰ গুণাত্মক বিপৰীত কি হ'ব একৰ লগত কি পূৰণ কৰিলে 1 পাম একে কৰিব লাগিব আমি 1 1 গুণ 1 হেতু কাৰণে কি লিখিম একৰ গুণাত্মক বিপৰীত 1 আৰু একৰ যোগাত্মক বিপৰীত মানে একৰ লগত কি যোগ কৰিলে আমি 0 পাম -1 এটাকে কি লিখিম আমি একৰ যোগাত্মক বিপৰীত হ'ব -1 এটা 7 নম্বৰ কোৱেশ্চনটো -4/9 আৰু 11/16 গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা আমি এটো কি কৰিম আমি -4/9 গুণাত্মক বিপৰীত কি হ'ব -9/4 আনসা -4/9 ৰ লগত আমি -9/4 টো যদি পূৰণ কৰো এই 9 এটো 9 কটা গ'ল আকৌ এই 4 এ তলৰ 4 ৰ লগত কটা গ'ল কি থাকিলে গুটেখিনি কটা যোৱা মানে এটো কি থাকিলে 1 1 থাকি গ'ল এটা কি হৈ যাব একে হ'ব আৰু মাইনাসে মাইনাসে কি হ'ব এটো প্লাস এই কাৰণে -4/9 ৰ গুণাত্মক বিপৰীত হ'ব -9/4 আৰু কি হ'ব লাগিব দিছিল 11/16 11/16 ৰ গুণাত্মক বিপৰীত কি হ'ব ঠিক এইটো দৰে 16/11 8 নম্বৰ কোৱেশ্চনটো দিছে তলৰ সংখ্যা দুটা প্ৰতিক্ৰম লিখা এটা প্ৰতিক্ৰম বুলি দিলে বুলি তোমালোকে ভয় খাব নালাগে এটো প্ৰতিক্ৰম আমি নেদেখা শব্দ নহয় ই কি হ'ল গুণাত্মক বিপৰীত শব্দটো সমাৰ্থক শব্দ প্ৰতিক্ৰমটো মানে প্ৰতিক্ৰমেও প্ৰতিক্ৰমৰ অৰ্থ গুণাত্মক বিপৰীতটোৱে বুজায় এতিয়া 2/3 প্ৰতিক্ৰম আমি কি বুলি লিখিম এতিয়া গুণাত্মক বিপৰীত 3/2 2 নম্বৰত কি দি আছে -5/12 এটো -5/12 ৰ প্ৰতিক্ৰম কি হ'ব ঠিক আগৰ নিচিনাকৈ গুণাত্মক বিপৰীতৰ নিচিনাকৈ -12/5 এটা 9 নম্বৰটো দিছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি 9 নম্বৰটো আমি লিখিব লাগিব যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি পাম আমি 1 আৰু -1 কাৰণ 1 1 গুণ কৰিলেহে আমি 1 পাম আৰু -1 ৰ লগত -1 পূৰণ কৰিলেহে আমি 1 পাম 10 নম্বৰটো দিছে -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা এটো আমি কেনেকৈ কৰিম -25/26 ক কিহে পূৰণ কৰিব লাগে 5/13 ৰ প্ৰতিক্ৰমেৰে এতিয়া নেক্সট লাইনত আমি কি লিখিম -25/26 ইনটু 5/13 ৰ প্ৰতিক্ৰম কি হ'ব 13/5 এটো পাতি দিম আমি নেক্সট স্টেপত কি কৰিলো আমি 13 এ 26 ক কাটিলো কেবা গ'ল দুবাৰ আকৌ 5 এ 25 ক কাটিলো কেবা গ'ল 5 বাৰ এটা ওপৰত কি থাকিলে 5 পূৰণ 1 আৰু তলত কি থাকিলে 2 পূৰণ 1 এতিয়া 5 গুণ 5 2 গুণ 2 আৰু এটো কি আছিল মাইনাস আছিল নহয় এটো -5/2 11 নম্বৰটো দিছে কি বিধি প্ৰয়োগ হৈছে আমি লিখিব লাগে এই তলত তিনটা ইকুৱেশ্যন দিয়া আছে এটো কিনো বিধি প্ৰয়োগ হৈছে হেতু লিখিব লাগে আমি যে বিধিবোৰ পাইছিলো আবদ্ধতা বিধি ক্ৰম বিনিময় বিধি সহযোগ বিধি বিতৰণ বিধি যোগাত্মক অভেদ তোমাৰ গুণাত্মক অভেদ এইবিলাকৰ ভিতৰত কোনটো ইউজ হৈছে কোনটো ব্যৱহাৰ হৈছে হেতু আমি লিখিব লাগে 1 নম্বৰটো দিয়া আছে -3/5 ইনটু -2/7 ইকুৱেল -2/7 ইনটু -3/5 এটো কি হৈছে ক্ৰমটো সলনি কৰিছে চেঞ্জ কৰিছে হেতু কাৰণে কি হ'ব এটো ক্ৰম বিনিময় বিধি নেক্সটটো কি দিছে 2 -4/5 + 0 ইকুৱেল -4/5 ইকুৱেল 0 + -4/5 এটো কি হ'ব যোগাত্মক অভেদ 2 নম্বৰটো যোগাত্মক অভেদ বিধিটো প্ৰয়োগ হৈছে 3 নম্বৰ 2/9 ইনটু 1 ইকুৱেল 1 ইনটু 2/9 ইকুৱেল 2/9 এই বিধিত এইটো ইকুৱেশ্যনত কি বিধি প্ৰয়োগ হৈছে এটোত হৈছে গুণাত্মক অভেদ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওত তোমালোকক 12
13 আৰু 14 এই তিনিটা কুৱেশ্যন আমি কৰি দেখাম